Hello guys, welcome to Pansofia Vlog. আজি মই অকমান ফুৰিব গৈছো মানে দলংলে গৈছো খোজকাই গৈছো মানে একদম ফ্ৰেছ নিচিনা লাগিছে আৰু বতাও আহি আছে বহুত ভালকে বহুত ভাল লাগিছে যাবলৈ আপোনালোকে মোৰ লগত আহি থাকক ইয়াত চাওক ইমান ধুনীয়া গ্ৰীণ ইমান ধুনীয়া লাগিছে অলপ দম আৰু দেই বাইপাছত ইমান গাড়ী নহয় আৰু সেইখন দেখিছে সেইখন হৈছে দলং তালে আমি গৈছো ৱাও ইমান সুন্দৰ পৰিৱেশ বাগান সেইফালে চাওক ইমান ৱাও ফাইনেলি দলংলে পাই গ'লোহি বহুত এক্সাইটেড আছো মানে ইমান খোজকাঢ়ি আহিছো নহয় সেইখিনি চাওক তলত চাচোন ইমান ধুনীয়া চাওকচোন মই ইয়ালে মানে দলংলে বহুতবাৰ আহি আছো ফুটা হৈ গৈছে অ' গড ইমান ধুনীয়া পৰিৱেশ চাওক ইমান তলত ভয় লাগিছে এই ডাঙৰ এটা পানী খাই আছে ভয় লাগিছে দেই দেখি মোক চাবলৈ মন যায় খালি চাবই নোৱাৰো ইমান তলত চাইছো এতিয়া মই বহুত ঘূৰি আহিলোঁ চ' এতিয়া মোৰ গোটেই এনাৰ্জিখিনি শেষ হৈ গ'ল চ' মই এতিয়া এনাৰ্জি বঢ়োৱা ফ্ৰুইট এটা খাম আৰু সেইটো নাম হৈছে পেশ্যন ফ্ৰুইট এইটো চাওক ৰ'বা এতিয়া মই এইটো খাওঁ বহুত টেষ্টি হয় আজি মই এটা কপৌফুল ৰুম টাবত ল'ম মানে বহুত ইজি হয় ব'লক আপোনালোককো দেখাওঁ কেনেকৈ ৰুমাই আহক এতিয়া মই চাওক মই এতিয়া কি বস্তু লৈছোঁ এইটো প্ৰথমতে এটা হোৱাইট কালাৰৰ টাব লৈছোঁ আৰু এটা মেইন নাৰিকলৰ বাকলি লৈছোঁ এইটো নহ'লে এই নাৰিকলৰ বাকলিকেইটা নহ'লে আপুনি পুলিয়ে ৰুব নোৱাৰিব মেইন বাকলি আৰু টাবটো ফুটা কৰি লৈছোঁ আৰু মানে আৰু পুলিটো মেইনে হয় মানে মই কি জমনি কথা কৈ থাকোঁ পেট কৰি থাকোঁ নহয় এতিয়া বৰক ষ্টাৰ্ট কৰোঁ ৰুবলৈ প্ৰথমতে আপুনি ইয়াত নাৰিকলৰ বাকলি ইয়াত এনেকৈ মই দি ল'ম তাৰপিছত পুলিটো এনেকৈ থৈ ল'ম এনেকৈ চাইড ফালে দি ল'ম নাৰিকলৰ বাকলি দি থাকিম ইমানেও দিব নালাগে মানে বহুত ইজি হয় আপুনি টান বুলি নাভাবিব আৰু কিছুমানে ভাবে কি নাই পুলিটো বেয়া হৈ যাব বুলি খালি একো বেয়া নহয় খালি এই মানে চাক হৈ গ'ল মোৰ ইমান চাক ইমান ইজি আৰু এচি দি ল'ম চাই মোৰ পুলিটো হৈ গ'ল চাক এইটো মানে সদায় এবাৰ দুবাৰ পানী দি থাকিব লাগিব নহ'লে এইটো অকণমান বেয়া হ'ব পাৰে সেইকাৰণে পানী দি থাকিব অকণমান ইমানো দিবলৈ বেছিকৈ নালাগে আৰু অকণমান মাটি নিদিব খালি মাটি দিবলৈ নালাগে আপোনালোকৰ চাওক কেনেকুৱা লাগিছে চাওক বহুত ইজি বহুত এইটো মানে গোটেই বছৰ ফুলি থাকিব আপোনালোকে নাভাবিব খালি এইটো অকল বিহুতে ফুলি থাকে এই গোটেই বছৰ ফুলি থাকে আৰু এইটো নাম হয় ডেণ্ডবিয়া চনিয়া তো ভিডিওটো ভাল লাগিলে তো লাইক সাবস্ক্রাইব আৰু বেল আইকনটো দবাবলৈ নাপাহৰিব বাই